ইউটিউব চেনেল। সো আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ। আৰু আজিৰ ভিডিঅ'টোত মই মোৰ ঘৰত কোন কোন আছে আপোনালোকক ক'ম, আৰু মোৰ চিষ্টাৰ আৰু মোৰ আমাৰ ঘৰত কেইজন মানুহ আছে সেইটো বিষয়ে ক'ম, আৰু সিদিনাখন নগাঁৱৰ পৰা কি শ্বপিং কৰি আনিছোঁ আপোনালোকক দেখুওৱা নাই সেইটো ব্লগত, তো আজিৰ ব্লগত দেখুৱাম। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব আশা ৰাখিছোঁ, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব গাইজ। মোৰ সৰু দুটা ভাইটি আছে আৰু মোৰ চিষ্টাৰ নাই, আৰু মোৰ মা দেউতা আছে। মোৰ দেউতাই নগাঁও হ'লচেল দোকান আছে গালামাল, আৰু মোৰ চিষ্টাৰ নাই, মই অকলে, আৰু মোৰ সৰু দুটা ভাইটি আছে আৰু মোৰ মা আছে। এই বেগটো আনিছোঁ, এইটোৰ প্ৰাইচ হ'ল 400 টকা, আৰু কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ইয়াত যেন কিবা লাগিছে সেইকাৰণে এনেকুৱা দেখা গৈ আছে। তো গাইজ এইটো চিক্ৰেট চেট কয়, সেইটো কুৰ্তাটো এইটো, আৰু এইটো পেণ্ট চিক্ৰেট, আৰু এইটো কুৰ্তা আনিছোঁ ব্লেক এটা কুৰ্তা, আৰু গাইজ ইয়াৰিং আনিছোঁ আৰু এইযোৰ আনিছোঁ। চ' কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এই ৰিবন আৰু এইটো আনিছোঁ। মেখেলা চাদৰৰ ব্লাউজৰ পিচ, আৰু এইটো চিলোৱা হোৱা নাই, এইটো তলৰটো, আৰু এইটো চাদৰটো চব খোলা নাই, আৰু গাইজ এইটো ফ্ৰকৰ লগত ৱাছকোটটো, এই ফ্ৰকটো আনিছোঁ। চ' কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব ফ্ৰকটো। তো এইকেইটাই আনিছোঁ নগাঁও বিশালৰ পৰা, আৰু গাইজ বেছি কিবা আনা নাই, এইকেইটাই বস্তু আনিছোঁ। তেনেহ'লে আৰু এটা ভিডিঅ'ত লগ পাম।